এইটো ল'ব হা আমাৰ 18 নং মানাস চাৰবাং সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া উপস্থিত আমাৰ বিপিএফ দলৰ সন্মানীয় কাৰ্যকৰ্তাসকল আমি আজি উপস্থিত হৈছোঁ চিৰাং জিলাৰ অন্তৰ্গত বিজনী মহকুমাৰ অন্তৰ্গত পানবাৰী চকীৰ অন্তৰ্গত আবদাগুৰিৰ মুছলিম আলী ছাৰৰ ল'ৰা ৰেজাকুল আহমেদ ডাঙৰীয়া এইবেলি নেট পৰীক্ষাত 700 to 720 ভিতৰত তেখেতে 567 মাৰ্ক পাই আমাৰ এইখন অঞ্চলে গৌৰৱ কৰি আনিছে তেখেতলৈ আমাৰ বিশেষকৈ বিপিএফ দলৰ পৰা আজি আমাৰ 18 নং মানাস চাৰবাং সমষ্টিৰ মাননীয় বিপিএফ দলৰ কেণ্ডিডেট শ্ৰীযুত ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া তেখেতক আজি আদৰণি জনাবলৈ আহিছে এই ক্ষেত্ৰত মই চমুকৈ আমাৰ ধনঞ্জয় বসুমতাৰী ছাৰ ডাঙৰীয়াক মানে তেখেতক অভিনন্দন জনাৰ আগতে দুআষাৰ বক্তব্য ৰখাৰ কাৰণে মই আহ্বান জনাইছোঁ আজি বিটিসি চিৰাং জিলাৰ বিজনী সাব ডিভিজনৰ আমাৰ মানাস চেৰফাং ব্লক এৰিয়াৰ 2 নং আবদাগুৰি সন্মানীয় আমাৰ মুছলিম আলীৰ ল'ৰা ৰিজাকুল আহমেদ তেখেতে এই অলপতে এন্ট্ৰেন্স দি পেলাই ভাল এটা পজিশ্যন লৈ পেলাই আমাৰ মানাস চেৰফাং অঞ্চলক গৌৰৱ আনাৰ কাৰণে তেখেতলৈ প্ৰথমে মই বহুত ধন্যবাদ যাচিলোঁ আমি আশা কৰিছোঁ আমাৰ এই অঞ্চলৰ এজন দক্ষতাৰে ভাল চেষ্টা কৰি পেলাই আমাৰ ভাল এজন ডক্টৰ ভাল এজন MBBS হৈ পেলাই আমাৰ অঞ্চলক এটা ভাল এটা মেছেজ দিয়ে সেইখিনি মোৰ তেখেতলৈ অনুৰোধ থাকিল আৰু তেখেতে যে আমাৰ পানবাৰী মানাস ভেলীত প্ৰাইমাৰী লেভেলত শিক্ষা লাভ কৰিছে আমাৰ সেইটোও গৌৰৱ পানবাৰী মানাস ভেলী পাব্লিক স্কুলৰ পৰা তাত প্ৰাইমাৰী পাছ কৰি পেলাই আমাৰ হাইস্কুল পাছ কৰিছে আল আমিন একাডেমি কলগাছিয়া আৰু হাই ছেকেণ্ডাৰী পাছ কৰিলে ৰেডিয়েন্স একাডেমি কলগাছি গতিকে আমাৰ এই মুছলিমৰ ল'ৰা ৰিজাকুল আহমেদে যিটো আমাক ৰিজাল্ট আনি দেখুৱালে সেইটো আমি গোটেই মানাসবাসী ৰাইজ তেখেতলৈ বহুত ধন্যবাদ থাকিল আৰু মোৰ তৰফৰ পৰা মই তেখেতক আশীৰ্বাদ দিওঁ যাতে আমাৰ ভগৱানে আল্লাই তেখেতক ভাল মানে স্বাস্থ্যৰে সেই যিটো এন্ট্ৰেন্স দিয়াৰ পাছত যদি দক্ষতা বা আমাৰ ডক্টৰ পঢ়িবলৈ যাব তেখেতে ভালে ভালে যাতে সুস্বাস্থ্যৰে কোনো ক্ষতি নোহোৱাকৈ ভালে ভালে পঢ়াৰ পাছত আকৌ আমাক সেই ডিগ্ৰীটো আমাৰ অঞ্চললৈ আনি দিয়ে সেইখিনিকে মই অনুৰোধ কৰি মোৰ আদৰণি বুলি আগবাঢ়িলোঁ এইটো ল'ব হা